गुरु देवा महेश्वरम गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः জগতৰ দুষ্ট দৈত্যৰ অত্যাচাৰত বসুমতীৰ যি দুৰৱস্থা হৈছে তাক মই অনুভৱ কৰিব নোৱাৰা নহয়। ভক্তগণৰ মনোবাঞ্ছা কৰি আহিছে পালন বসুমতীক উদ্ধাৰৰ হেতু ইতিমধ্যে আমি গ্ৰহণ কৰিছো সিদ্ধান্ত। অপেক্ষা আছে কেৱল মাত্ৰ উপযুক্ত সময় আৰু এতিয়া সময় সমাগত। ধৰণীৰ বুকুত পুনৰ ধৰ্ম প্ৰতিষ্ঠাৰ উদ্দেশ্যে পৃথিৱীত জন্ম গ্ৰহণ কৰিম আমি কৃষ্ণ ৰূপে। এতিয়া আৰু তোমাৰ চিন্তা আৰু শান্তি প্ৰতিষ্ঠা কৰিম। এই কাৰ্যক মোক নাৰদৰ অতি প্ৰয়োজন।
নাৰদৰ পৰম সৌভাগ্য স্বয়ং লক্ষ্মী নাৰায়ণ কৈলাসপতি শিৱ আৰু ত্ৰিজগতৰ সৃষ্টিকৰ্তা ব্ৰহ্মদেৱ বিৰাজমান আজি আমাৰ সন্মুখত হে প্ৰভু নাৰায়ণ কিবা দৰে হেৰি তোমাৰে ঈশ্বৰ বসুমতী উদ্ধাৰৰ হেতু আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যত দেৱৰ্ষি প্ৰভু তোমাৰ কৰ্তব্য অপৰিসীম প্ৰভু দুষ্টক দমন আৰু সন্তসকলক পালনৰ বাবে আপুনি যুগে যুগে নানা অৱতাৰ আৰম্ভ কৰি আহিছে এইবাৰ পিছে প্ৰভুৱে এনে কি ৰূপ ধাৰণ কৰিব দেৱৰ্ষিয়ে বাৰু এতিয়াও বুজিবই পৰা নাইনে सर्वदायो दिविषा ध्वनि मुदुध्वन्ति यत् कीर्तनात् कलिमलं मनुजा त्यजन्ति कृष्णस्य तस्य शरणं शरणं व्रजते প্রভুর কি যে অপূর্ব অবতার কৃষ্ণ বুঝে উঠেছে প্রভু বুঝে উঠেছে নিশ্চয়ই নারদে আপন কর্তব্য এতিয়া সকলো নিজ নিজ কৰ্তব্যত ব্ৰতী হোৱা নারায়ণ নারায়ণ নারায়ণ